মই ডাঙৰ হলে IPS হম। বাদ দিয়া হে। আরে ততি চাই থাক না। সাবধান বিশ্রাম। আবে মুখ সানা সাবধান বিশ্রাম। আবে মই ডাঙৰ হলে আৰ্মি হম। তোক বেকৰ পৰা এটেক কৰিলে কেনেকে মাৰিবি? মজা 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 কেলা মুখ সানা। তহঁতি মোৰ পিটি ৰুন না। A few moments later. এদিনত দুইজনী ছোৱালীৰ লগত কথা পাতিব পাৰে। আয়ো দুজনীয়ে মোৰ দাদাই এদিনত 9 জনী ছোৱালীৰ লগত কথা পাতে। নটো ডাঙৰ নে দুইটো ডাঙৰ? নটো ডাঙৰ আকৌ। 2001 চনত জন্ম হোৱা ল'ৰাটো ডাঙৰ নে 2009 চনত জন্ম হোৱাটো ডাঙৰ? হয় কুকুৰাই ভুক ভুকাই এরে তো ঘুমুৰাই গুণগুণাই। তোমাক দেখিলে মোৰ বুকুখন ধপধপা। মোৰটো শুনিছা বে? আন্ধাৰত জ্বলাবা চাকি, আন্ধাৰত জ্বলাবা চাকি, দোকানত মোৰ নামটো ক'লে তোক দিব বাকী। পিয়াহত খাবা পানী, মোৰ নামটো থবা জানি। আমার মামার ছোৱালীজনী বহুত ধুনীয়া। আমাৰ পেহীৰ ছোৱালীজনীও বহুত ধুনীয়া। আমি কি ধুনীয়া নহয় নি? যোৱাকালি বিয়াত মোক ছোৱালীয়ে ঘূৰি ঘূৰি চাইছে। কিয়? কাৰণ মোৰ পেনটো ফটা আছিল। মই আঁতৰিবই নেজানো। মই ব্ৰহ্মপুত্ৰখন সাঁতুৰি পাৰ হ'ব পাৰো, কিন্তু মায়ে সাঁতুৰিব নিদিয়ে বুলিয়ে। হেল্ল' গাইস। আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব।